কলেজত পঢ়োতে ঐ মৰমী আছিলি মোৰ বুকুতে ঐ অংক ছাৰে ব্লেকবোৰ্ডতে কি লিখে মই নেজানো আজি বৃন্দাবন শূন্যগিৰি গোবৰ্ধন শূন্য হৈল নন্দে নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অভিজিত খনিকৰ শ্ৰাইঙলৈ আজি মই উপস্থিত আছো শিৱসাগৰ জিলাৰ শ্ৰাইঙত আৰু মোৰ লগত আছে মৰমৰ ভাইটি পাৰ্থ নমস্কাৰ স্বাগতম জনাইছো তোমাক ধন্যবাদ ভাইটি পাৰ্থয়ে খুব ধুনীয়া বিহু গায় গান গায় খোল বজায় ঢোল বজায় নেগেৰা বজায় আৰু বিহু মাৰে তাৰে আজি চমু আভাস আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু চাই শেষত কেনেকুৱা পালে কমেণ্টৰ যোগেৰে জনাব আহক তেন্তে ভাইটি পাৰ্থৰ মনৰ কথা জানো আৰু তাৰ লগত ভালদৰে চিনাকি হওঁ পাৰ্থ মইতো তোমাক চিনি পাওঁৱেই তথাপিতো তুমি তোমাৰ চিনাকিটো এবাৰ দি দিয়া পুনৰ নমস্কাৰ মই পাৰ্থ প্ৰীতম মোৰ ঘৰ শিৱসাগৰ ফুলপানী চিগাৰ পুৰণিমিলীয়া গাঁও পাৰ্থ অনুষ্ঠানটো আৰম্ভ কৰাৰ আগতে তোমাৰ পৰা এটা গীত শুনি লওঁ তাৰপিছত তোমাৰ মনৰ কথা জানিম ঠিক কি আছে শুনাবা মই মন্দুমণি দাৰ এটা গীত শুনাইছো ঠিক আছে গোৱা ঘুনু ঘানা কৰি মাজনী ঐ শুনিছো মই কথাটি তোমাকে চাবলে মাজনী ঐ আহিছে যে আলহী ও আজিৰে আলহী কালিলৈ ধৰা হ'ব চিৰদিনৰ বাবে তোমাক লৈয়ে যাব ভাবি নাপাও মাজনী ঐ মোৰো কি যে দশা মোৰো কি যে দশা হ'ব খুব সুন্দৰকৈ গালা বহুত ভাল লাগিলে তুমি সংগীতৰ লগত কেতিয়াবা জড়িত আছা মই সংগীত জগতৰ লগত জড়িত বুলি ক'বলৈ গ'লে মই ক্লাছ 6 মানৰ পৰাই জড়িত হয় বহুত সৰুৰ পৰাই তুমি জড়িত আছা সংগীত চৰ্চা কৰি আছা তেনেকৈ কৰি আছো বৰ্তমান কিবা পৰিকল্পনা লৈছা নেকি বৰ্তমান দুটা গীত কৰি আছো মই হয় এটা বিহুৰীয়া কৰি আছো হয় আৰু এটা ট্ৰেজেডি সং কৰি আছো তুমি গাঁৱতে বিহু মাৰা বিহু মাৰো মানে গাঁৱৰ দলত তুমি তেনেকৈ দলত আছিলা নেকি কিবা মই জাজিবৰীয়া চেমনীয়া হুঁচৰি দলত আছিলো হয় হয় তাৰপৰা এই হেৰিয়ত নাংচেং হুঁচৰি দলত আছিলো হয় নেকি অসমৰ খুব নাম কোৱা জাজিবৰীয়া হুঁচৰি দল সকলোৱে পৰিচিত ঠিক আছে তোমাৰ লগত কথা পাতিম আৰু তুমিতো খোল বজোৱা ভাওনা সংস্কৃতিৰ লগতো জড়িত আছা হয় হয় দুহাৰ এষাৰ শুনাবা নেকি ঠিক আছে এবাৰ ঠিক আছে দিয়া খোলটো বজাই লোৱা ধুনীয়াকৈ রাম রাম রবে হবার মাঝে দেব সৃষ্টি কর রাম হাতে
তুমি খোল ক'ৰবাত শিকিছিলা নি? হয় মই খোল ক্লাছ 4ত পৰা শিকিছোঁ। হয়। গৰিসাগৰ মোৰ গুৰু হয় আনন্দ বৰাদেৱ, হয়। তেওঁৰ ওচৰতে মই খোল শিকিছিলোঁ। তুমি এতিয়াও শিকি আছানে? এতিয়া শিকা নাই, শিকা নাই। তেতিয়াই শিকিছিলোঁ। তুমি ভাওনা কৰা? ভাওনা কৰোঁ। নিজে পচন্দ গোৱা নে নোগোৱা? গাওঁ। নিজে গোৱা ন? কি পচন্দ গালা এতিয়ালৈকে কোৱাচোন? মই নাৰদ গাওঁ। নাৰদ গোৱা ন? তোমালোকৰতো কিবা ভাওনাৰ দল আছে নেকি? দল বুলি ক'বলৈ গ'লে মানে মোৰ নিৰ্দিষ্ট দল নাই। নিৰ্দিষ্ট দল নাই ন? তোমাক মাতি নিয়ে চাগে? মাতিলে যাওঁ। হয় নেকি? ঠিক আছে দিয়া, সংস্কৃতিৰ লগত জড়িত থাকিব লাগে। তুমি সংস্কৃতি কৈছা বহুত সৰুৰ পৰাই তুমি জড়িত হৈ আছা। এই সংস্কৃতিৰ ক্ষেত্ৰত তুমি আগবাঢ়ি যাবলৈ বা গান গাবলৈ বা কিবা হ'বলৈ তোমাৰ তাৰ পৰা অনুপ্ৰেৰণা পোৱা? অনুপ্ৰেৰণা বুলি ক'বলৈ গ'লে প্ৰথমটো ঘৰখনৰ পৰাই আৰম্ভ হয়। হয়। মা দেউতা তেওঁলোকৰ বহুত মোক মানে সাহস দিয়ে হয়। এই ক্ষেত্ৰত। হয়। এইখিনিতে মোৰ দাদা আছে দুজনমান, তেওঁলোকেও মোক মানে এই ক্ষেত্ৰত বহুত সহায় কৰে। হয়। আৰু মোৰ গানৰ ক্ষেত্ৰত বুলি ক'বলৈ গ'লে মোৰ এজন বন্ধু আছিলে, হয়। আদিত্য নেওগ। হয়। সিও মোক বহুত সহায় কৰিছিলে গানৰ ক্ষেত্ৰত আগুৱাই যোৱাত। হয়। সেয়াই। আমাৰো শুভেচ্ছা থাকিলে, সকলোৰে শুভেচ্ছা থাকিলে, আপোনালোকেও এই পাৰ্থক আগবাঢ়ি যাবৰ কাৰণে শুভেচ্ছা জনাওক আৰু আশীৰ্বাদো জনাব লগতে। পাৰ্থ, কথা পাতিছোঁ আৰু এটা গীত শুনো তোমাৰ কণ্ঠত। নিশ্চয়। শুনাবা তেন্তে। এইবাৰ বিহু অলপ গুণগুণাই দিওঁ। বিহু গাবা ন? ঠিক আছে দিয়া। বৰষা পথাৰত বনিতি ৰহে দৈ, হালে বাই আছিলো হালি দম চাদিব গৈছিলা বনিতি ৰহে দৈ, লাৱনী মুঠতে মিচিকিয়া তোমাৰে ঐ কাটোৰে মৰমুৱা সতীয়া, তোমাৰে ঐ কাটোৰে মৰমুৱা সতীয়া, সঁচাকৈ সুধিছো বনিতি ৰহে দৈ, যাবানে নোযোৱা জীৱন সংগী হ'বলৈ, জীৱন সংগী হ'বলৈ। ধন্যবাদ। খুব সুন্দৰ লাগিলে। তুমি নতুন গান দুটা কৰি আছো বুলি ক'লা, হয়। তাৰে যদি কলিটো শুনাই দিয়া আমাক অকণমান। ঠিক আছে, নতুনকৈ কৰি থকা গান এটা অকণমান শুনাই দিছোঁ। হয়, সম্পূৰ্ণ তোমাৰ নিজস্ব গান ন? নিজে কথাবোৰ নিজে কৰিছোঁ মই। হয়। মিউজিক কৰিছে মোৰ বন্ধু লক্ষ্যজিৎ নাথে। হয়। ঠিক আছে, গানটো অলপ মই গুণগুণাই দিছোঁ। ঠিক আছে দিয়া। বগা বগা কাগজতে ৰাতি 12 বজাতে, ৰঙা কেঁচা তেজেৰে ছবি আকো তোমাৰে, তুমি বুজি নাপালা মিছা মৰম কিয় দিলা, কৰিলা মৰমৰ ছলনা, ধনেৰে দিবা জানো মৰমৰ উপমা, ঐ ধনেৰে দিবা জানো মৰমৰ উপমা। খুব ধুনীয়া লাগিলে। তুমি দুটা গান কৰি আছা ন? দুটা গান কৰি ঠিক আছো। আছে, আমাৰ শুভকামনা থাকিলে তুমি আগবাঢ়ি যোৱা। ধন্যবাদ। কোৱা শুনিছো তুমি বোলে বিয়া গান গোৱা বোলে বৰ ধুনীয়া। অলপ চলপ এনেই গুণগুণাও কেতিয়াবা। হয় নেকি? আমাক শুনাব লাগিব নহয় এতিয়া। ঠিক আছে, শুনাই দিছোঁ। শুনোৱা তেতিয়া। মাৰাৰ অলংকাৰ থোৱা কাটি কৰি, ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে, ৰামচন্দ্ৰই পঠাইছে সুবৰ্ণৰ অলংকাৰ, ঐ ৰাম হাতে জোৰে কৰি লোৱাহে, গছৰ কোমল কুহি
ভাত পৰীক্ষাই আজিৰ পৰা আমাৰ বাইদে সূত্ৰ ছিঙি যায়। ধন্যবাদ। বিয়া নামবিলাক খুব দুখ লগা হয় আমাৰ আচলতে কইনা এজনী উলিয়াই দিয়া সময়তো কিছুমান গীত গাই বহুত দুখ লাগে কইনাজনী খুব কান্দিবলগীয়া হয় ন ঠিক আছে দিয়া আৰু তুমি সাংস্কৃতিক জগতখনত আগবাঢ়ি যাওঁতে তুমি ধৰি লোৱা এনেকুৱা কিছুমান মানুহ লগ পাইছা নেকি বা তোমাক এনেকুৱা কিছুমান মন্তব্য দিছে নেকি যে তুমি কেতিয়াবা বিচলিত হয় বা তুমি পিছ পৰি যাবলৈ মন যায় বা ইচ্ছা হয় হয় তেনেকুৱা পাইছো মই বহুত মানুহ লগ পাইছো হয় যে মই যেতিয়া ফাৰ্ষ্ট গানটো কৰিছো যোৱা বছৰ ফাৰ্ষ্ট মানে এলবাম কৰিছো হয় তেতিয়াই মানে বহুতে বহুত ঠাট্টা হৈছিলে হয় যে কি গাঁৱৰ ল'ৰা এটা হবে নি এনেকে দি ক'ত কি হ'ব হয় এনেকে দি বহুতে কৈছে আৰু এইবিলাক থাকেই তেনেকুৱাত দিয়া খুব দুখ লাগে তেনেকুৱাত বুজি পাইছো কিন্তু কথাটো কি থাকেই দিয়া কিছুমান ক্ষেত্ৰত ভাল আৰু বেয়া দুইটা গুণ থাকেই তুমি বেয়া গুণখিনি নল'বা ভালখিনি লোৱা আগবাঢ়ি যোৱা তুমি নেগেৰাব বৰ্তমান নাই কিন্তু নেগেৰাও বুজা খুব সুন্দৰকৈ মই জানো বাৰু কিন্তু নেগেৰা নাই যেতিয়া আমি কি কৰোঁ দিহানাম এষাৰি শুনো তোমাৰ মুখত ঠিক আছে আজি বজধামচাৰি মুকুন্দ মুৰাৰী মথুৰাৰ পুৰি লৈ যায় যায় গোপ গোপী হবে কান্দে আর তোরাবে কান্দিছে যখুয়া আমার নন্দর কানাই অঙ্গ এরা হইন আজি বৃন্দাবন হইন গিরি গোবর্ধন হইন আজি বৃন্দাবন হইন গিরি গোবর্ধন হইন হইল নন্দে রহিয়া খুব সুন্দৰ লাগিলে এইবিলাক গীত আচলতে দিহানাম শুনিলে শুনি থাকিবলৈ মন যায় তোমাৰ কণ্ঠত আকৌ শুনিম একেবাৰে শেষত আকৌ শুনিম এতিয়া অকণমান কথা পাতি লওঁ আৰু যোৱা বছৰ তুমি এটা এলবাম কৰিছিলা বুলি কোৱা শুনিছোঁ যোৱা বছৰ কৰিছিলো এলবাম এটা কৈছা ন অলপ শুনাবা নেকি ফুল বনাই কিবা ঠিক আছে অকমান গুণগুণাই দিছো ঠিক আছে ওচে নেহি বিহুতা তোৰে ঘৰলৈ যাম ওচে নেহি হালৈ টকালি খাম ওচে নেহি হাসি থোৱা মোৰ মৰম দিতো চুমাৰে উপচাম শিৱসাগৰ ডিব্ৰুগড় দুলীয়া জান গাভৰু হলাই দেহা জান যৌৱন পাই বাঢ়িছে অভিমান বুকুতে মাৰিলা প্ৰেমৰ বান দেখিব ধুনীয়া দেহা জান পকাহু মেথিৰা তোমাৰ গান কাষতে পালে মোৰ দেহা জান চুমাৰে উপচাম ৰঙা গান প্ৰেম কিনো মোক শিকাই দিলা কলিজাৰ আধা ফাল কাহিনীলা প্ৰেম কিনো মোক শিকাই দিলা কলিজাৰ আধা ফাল কাহিনীলা কিয় বলিয়া কৰিলা মোক ধন্যবাদ খুব ধুনীয়া লাগিলে তুমি অসমৰ জনপ্ৰিয় ধৰি লওক বা যিয়েই নহওক জনপ্ৰিয় হওক বা যিয়ে নহওক আমাৰ গায়ক কাক ভাল লাগে তোমাৰ বেছি অসমৰ
গায়ক বুলি ক'লে জুবিন দাকে ভাল লাগে। জুবিন দাকে ভাল লাগে। জুবিন দাৰ গানেই শুনা তুমি? হা? জুবিন দাৰ গান খুব শুনা তুমি? নিশ্চয় মই জুবিন দাৰ গান শুনো। হয় আৰু এইফালে ভাল লাগে মোৰ মন্টুমণি দাক ভাল লাগে। হয়, ঠিক আছে, তেওঁলোকৰ পৰাই তোমালোকে তুমি অনুপ্ৰাণিত হৈছা। ঠিক আছে, আগবাঢ়ি যোৱা তোমাৰ সাংস্কৃতিক জগতখনত। আৰু গান এটা শুনো, কি শুনাবা? মই পুনৰবাৰ আকৌ মন্টুমণি দাৰ এটা গীতেই শুনাম, হয়, মানে ট্ৰেজেডি গীত এটা। ট্ৰেজেডি গীত ন? ট্ৰেজেডি গীত ভাল পোৱা তুমি? খুবেই ভাল পাওঁ মই ট্ৰেজেডি গীত। হয় নেকি? কি জীৱনত কিবা ট্ৰেজেডি আছে নেকি? ট্ৰেজেডি মানে নাই বাৰু তেনেকুৱা ক'বলৈ গ'লে, হয়, হ'লেও মানে ভাল লাগে। ভালহে লাগে ন? ঠিক আছে দিয়া, তোমাৰ মুখত ট্ৰেজেডি গানটো শুনো। নিশ্চয়। ফুল ফুলিলে কি হ'ব মইনা, ফুলৰে মোক ভুমুৰাই চহিব। ও মৰম যাচিলে কি হ'ব মইনা, সুমৰ আগত আনেহে বহিব। ফুল ফুলিলে কি হ'ব মইনা, ফুলৰে মোক ভুমুৰাই চহিব। ও মৰম যাচিলে কি হ'ব মইনা, সুমৰ আগত আনেহে বহিব। ৰভাৰ তলি তোমাৰ বিয়া, তোমাক নেদেখো আজিৰ পৰা। ৰভাৰ তলি তোমাৰ বিয়া, তোমাক নেদেখো আজিৰ পৰা। চিৰদিনলৈ মোৰ জানৰ হবাগৈ, মোৰ জানৰ হবাগৈ। ধন্যবাদ। বহুত ট্ৰেজেডি জড়িত হৈ আছে দেই এই গীতটো। বহুত ভাল লাগিলে তোমাৰ মুখত। আৰু কথা পাতি আছো আমি, তোমাৰ দিহানামো শুনিলো, বিয়ানাম শুনিলো, ট্ৰেজেডি শুনিলো, বিহু শুনিলো, আৰু কি শুনাবা? আৰু খুবেই ভাল লগা গীত এটা শুনাইছো। হয়, আমাৰ দাদাই বুলি ক'ব পাৰি, হয়, নহয় নিতুল দা ধৰা। হয়, তেওঁ গীত এটা গাইছো। ঠিক আছে দিয়া। কৰা সাগৰী নৈ পাৰত ঢালি জালি উমলে, কলেজত পঢ়োতে তই মৰমী আছিলি মোৰ বুকুতে। কৰা সাগৰী নৈ পাৰত ঢালি জালি উমলে, কলেজত পঢ়োতে মৰমী আছিলি মোৰ বুকুতে। অংক চাৰে ব্লেকবৰ্ডতে কি লিখে মই নেজানো, মই পিছে মনে মনে মৰমী তোকে লৈ অংক কৰো, তোকে লৈ অংক কৰো জানো। খুব ধুনীয়া লাগিলে। বন্ধুসকল দেখিছে পাৰ্থয়ে কি সুন্দৰকে গীতবিলাক পৰিৱেশন কৰিছে। বহুত প্ৰতিভা আছে ভাইটিৰ লগত। আপোনালোকে আশীৰ্বাদ কৰিব, আগতেও কৈছো মই, শুভকামনাও জনাব। ভিডিঅ'টো আৰু দীঘলীয়া নকৰো, আপোনালোকক কেনে লাগিলে জনাব। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰি আগবাঢ়ি যাবলৈ উৎসাহ জনাব বুলি আশা কৰিলো। ধন্যবাদ।